নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম হিষ্ট্ৰীৰ বিষয়ে। আমাৰ আসাম হিষ্ট্ৰীক সাধাৰণতে চাৰিটা ভাগত চাৰিটা যুগত ভাগ কৰা হৈছে। প্ৰথমটো যুগ হৈছে এনচিয়েণ্ট হিষ্ট্ৰী অফ আসাম, দ্বিতীয়টো হৈছে মেডিভেল হিষ্ট্ৰী অফ আসাম, আৰু 3 নম্বৰটো হৈছে মডাৰ্ণ বা কলনিয়েল হিষ্ট্ৰী অফ আসাম, আৰু 4 নম্বৰটো হৈছে দ্য পোষ্ট কলনিয়েল হিষ্ট্ৰী অফ আসাম। প্ৰথমটো হৈছে কি এনচিয়েণ্ট হিষ্ট্ৰী অফ আসাম। অসমৰ যিটো পৌৰাণিক যুগটো আমাৰ অসমৰ ইতিহাসক ৪ৰ্থ শতিকাৰ পৰা ষ্টাৰ্ট হৈছে বুলি ধৰা হয়। ৪ৰ্থ শতিকাৰ যিবোৰ আগৰ সময়বোৰ, সেইবোৰৰ কোনো সঠিক সমল পোৱা নাযায় বাবে এইবোৰ আমাৰ অসমৰ ইতিহাসত ধৰা নহয়। ৪ৰ্থ শতিকাত যেতিয়া সমুদ্ৰগুপ্তৰ যিটো এলাহাবাদ পিলাৰৰ যিটো ইনস্ক্ৰিপশ্যন অসমৰ বিষয়ে বৰ্ণনা কৰা পোৱা গৈছিলে, তেতিয়াই আমাৰ অসমৰ ইতিহাস আৰম্ভ হৈছে বুলি ধৰা হয়। এতিয়া আমাৰ পৌৰাণিক যুগটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, কেতিয়াৰ পৰা আৰম্ভ হৈছে? আমাৰ পৌৰাণিক যুগটো ৪ৰ্থ শতিকাৰ পৰা আৰম্ভ হৈছে। ৪ৰ্থ শতিকাৰ পৰা যিটো 12th চেঞ্চুৰীলৈকে আমাৰ অসমৰ সেইটো কি বুলি ধৰা হয়? পৌৰাণিক যুগ। আৰু মেডিভেল হিষ্ট্ৰী অফ আসাম, আমাৰ যিটো মধ্যযুগটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? 12th চেঞ্চুৰীৰ পৰা। 1206 খ্ৰীষ্টাব্দত যেতিয়া ভক্তিয়াৰ কেজিয়ে অসম আক্ৰমণ কৰিছিলে, তেতিয়াৰ পৰাই অসমত মধ্যযুগৰ আৰম্ভ হয় বুলি ধৰা হয়। 12th চেঞ্চুৰীৰ পৰা 1826 চনলৈকে যিবোৰ সেই মাজৰ সময়ছোৱাক আমি অসমৰ মধ্যযুগ বুলি ধৰা হয়। আৰু 3 নম্বৰটো হৈছে কি মডাৰ্ণ অৰ কলনিয়েল হিষ্ট্ৰী অফ আসাম। যেতিয়া 1826 চনত ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চন, তেতিয়াৰ পৰাই অসমত মডাৰ্ণ যুগৰ আধুনিক যুগৰ আৰম্ভ হয়। আৰু কলনিয়েল মানে কি ইংৰাজৰ যিবোৰ আসন, যেতিয়াৰ পৰা অসমখন ইংৰাজৰ হাতলৈ গৈছিল, অসমৰ আসনবোৰ যেতিয়া ইংৰাজৰ হাতলৈ গৈছিল, তেতিয়াৰ পৰাই অসমত আধুনিক যুগৰ সূচনা হয় বুলি ধৰা হয়। 1826 চনৰ পৰা আমাৰ ভাৰতখন স্বাধীন হোৱা পৰ্যন্ত, 1947 চনত স্বাধীন হৈছিলে, 1947 চনলৈকে স্বাধীন হোৱা পৰ্যন্ত এইবোৰ যিটো মাজৰ সময়ছোৱা, ইয়াণ্ডাবু সন্ধি আৰু আমাৰ ভাৰতখন স্বাধীন হোৱাৰ যিটো এইটো মাজৰ সময়, সেই সময়ছোৱাকে আমি অসমৰ আধুনিক যুগ বুলি ধৰা হয়। আৰু যিটো দ্য পোষ্ট কলনিয়েল ইৰা, এইটো 4 নম্বৰ যুগ হয়। 1947 চনৰ পৰা বৰ্তমানলৈকে যিটো যুগ চলি আছে, 1948 চন যিটো ইংৰাজে আমাক স্বাধীন কৰাৰ পাছৰ পৰা 1947 চনত আমাৰ স্বাধীন কৰাইছিলে, বৰ্তমানলৈকে আমাৰ সেইটো কি যুগ বুলি ধৰা হয়? এইটো পোষ্ট কলনিয়েল ইৰা হ'ল। এতিয়া আমি আহোঁ মেইন কুৱেশ্যন এনচাৰলৈ। তাৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য হিষ্ট্ৰী অফ আসাম কেন বি ডিভাইডেড ইনটু হাউ মেনি ইৰাছ। আমি অলৰেডি এতিয়া আলোচনা কৰি আহিছোঁৱেই যে অসমৰ আমাৰ যিটো ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি? আমাৰ অসমৰ ইতিহাসক 4টা যুগত ভাগ কৰিব পাৰি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিলে? মহিৰংগ দানৱ। এই মহিৰংগ দানৱেই দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিলে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নৰকাসুৰা ফাউণ্ডেড হুইচ ডাইনেষ্টি। নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিলে? নৰকাসুৰে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ইন এনচিয়েণ্ট টাইম আসাম ৱাজ নন নেম এছ। পুৰণি যুগত আমাৰ অসমৰ নামটো কি আছিলে? প্ৰাগজ্যোতিষপুৰ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ঘটকাসুৰা ৱাজ কিল্ড বাই হুইচ কিং। আমি অলৰেডি এটা কুৱেশ্যন আলোচনা কৰি আহিছিলোঁ যে নৰকাসুৰে কোনটো ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে? ভৌম ডাইনেষ্টি। সেই নৰকাসুৰেই ঘটকাসুৰক বধ কৰি ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। এতিয়া উত্তৰটো কি হ'ব? নৰকাসুৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ চেঞ্চুৰী দ্য এনচিয়েণ্ট ইৰা অফ আসাম বিগেন। যে অসমৰ যিটো হিষ্ট্ৰীটো কোনটো যুগৰ পৰা আৰম্ভ হৈছে বুলি ধৰা হয়? যে অসমৰ যিটো ইতিহাস আমি ৪ৰ্থ শতিকাৰ পৰা আৰম্ভ হৈছে বুলি ধৰা হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ঘটকাসুৰা ৱাজ যে ৰুলাৰ অফ। ঘটকাসুৰা ক'ৰ শাসক আছিলে? তাৰ এনচাৰটো হৈছে কিৰটছ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে
নৰকাসুৰ ৱাজ কিল্ড বাই যে নৰকাসুৰে কাক বধ কৰি ব্ৰহ্ম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে ঘটকাসুৰক আকৌ এই নৰকাসুৰক কোনে বধ কৰিছিলে তাৰ উত্তৰটো হৈছে শ্ৰীকৃষ্ণই এই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিলে তাৰ পাছৰ কুৱেশ্যনটো হৈছে শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিলে আমি সকলোৱে জানো যে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিলে বান ৰজাৰ তাৰ পাছৰ কুৱেশ্যনটো হৈছে কিং বানাসুৰা দাতাৰ নেম বানাসুৰৰ তাৰ জীয়েকৰ নাম কি আছিলে তাৰ বানাসুৰৰ জীয়েকৰ নাম কি আছিলে উষা এই উষাই কি হৈছিলে অনিৰুদ্ধৰ লগত বিয়া হৈছিলে তাৰ পিছৰ কুৱেশ্যনটো হৈছে বানাসুৰা দ্য কিং অফ শোণিতপুৰ ৱাজ এ গ্ৰেট ডেভিড অফ গড যে বানাসুৰে কাক পূজা অৰ্চনা কৰিছিলে তাৰ উত্তৰটো হ'ব শিৱ আগৰ বেছিভাগ ৰজা মহাৰজাসকলেই শিৱকে পূজা অৰ্চনা কৰিছিলে কাৰণ শিৱক যদি পূজা অৰ্চনা কৰা হয় শিৱ সোনকালে সন্তুষ্ট হয় ন সোনকালে বৰদান পোৱা যায় সেইকাৰণে আগৰ যুগৰ যিবোৰ ৰজা মহাৰজা আছিলে বেছিভাগেই শিৱক পূজা অৰ্চনা কৰিছিলে তাৰ পিছৰ কুৱেশ্যনটো হৈছে হু কিল্ড দ্য মৌৰা দ্য জেনেৰেল অফ নৰকাসুৰৰ যিটো সেনাপতি আছিলে মৌৰাক কোনে হত্যা কৰিছিলে সেই মৌৰাক কোনে হত্যা কৰিছিলে শ্ৰীকৃষ্ণই সেই মৌৰাক হত্যা কৰাৰ বাবেই শ্ৰীকৃষ্ণক মুৰাৰী নামেৰে জনা যায় তাৰ পিছৰ কুৱেশ্যনটো হৈছে হিন্দুজিয়াম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰ বাই কিং যে যিটো হিন্দু ধৰ্মটো প্ৰাগজ্যোতিষপুৰত কোন ৰজাই প্ৰতিষ্ঠা কৰিছিলে তাৰ উত্তৰটো হৈছে নৰকাসুৰেই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে কাৰণ এইটো সময়তে কালী কামাখ্যা ইত্যাদি পূজা কৰা হৈছিলে সেইকাৰণে নৰকাসুৰে হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে তাৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ কামৰূপা কিং টুক প্লেচ ইন দ্য বেটল অফ কুৰুক্ষেত্ৰ যে কুৰুক্ষেত্ৰৰ যিটো মহাভাৰতৰ যুদ্ধ হৈছিলে তাত আমাৰ অসমৰ পৰাও এই ৰজাই ভাগ লৈছিলে ৰজাজনৰ নাম কি আছিলে কামৰূপৰ ৰজা ভগদত্তই কুৰুক্ষেত্ৰৰ যিটো মহাভাৰতৰ যুদ্ধ হৈছিলে তাত ভাগ লৈছিলে তাৰ পিছৰ কুৱেশ্যন হৈছে হোৱাট ৱাজ দ্য নেম অফ এলিফেণ্ট অফ ভগদত্তই কুৰুক্ষেত্ৰৰ যিটো মহাভাৰতৰ যুদ্ধ আছিলে তাত অংশগ্ৰহণ কৰিছিলে তাত তাৰ নিজৰ এটা হাতী আছিলে এই হাতীটোৰ নামটো কি আছিলে তাৰ উত্তৰটো হৈছে সুপ্ৰতিকা ধন্যবাদ বন্ধু বান্ধৱীসকল আজি হিষ্ট্ৰীটোৰ প্ৰথম পাৰ্টটোত আমি ফ্ৰী হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াত আমি 15টা ফ্ৰী হিষ্ট্ৰী পাৰ্টটো 15টা কুৱেশ্যন আলোচনা কৰিছোঁ বেছি আলোচনা নকৰোঁ আমি পিছৰ পাৰ্টৰ পৰা আমি এনচিয়েণ্ট পাৰ্টটো আলোচনা কৰিম পিছৰ পাৰ্টটো চাবৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ ভিডিঅ'টো মনোযোগেৰে চোৱাৰ বাবে মোৰ সকলো বন্ধু বান্ধৱীসকললৈ ধন্যবাদ জনাইছোঁ